হে বন্ধুসকল নমস্কাৰ, মই জিয়াবৰ। আজি আমি শিকিম আপোনাৰ ফটো কেনেকৈ এডিটিং কৰে। বন্ধুসকল আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। তো বন্ধুসকল এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ নিজৰ ফটো লৈ ল'ব। মই নিজৰ ফটো লৈ আছোঁ। নিজৰ ফটো লৈ পেলাই আপোনালোকক মই এডিট কৰি পেলাই দেখুৱাই আছোঁ। এতিয়া মই ইয়াৰ পৰা মোৰ ফটো লৈ লৈছোঁ, আপোনালোকে চাব পাৰি আছে। ইয়াত শ্বেয়াৰ আছে, আপোনালোকে শ্বেয়াৰত ক্লিক কৰিব। শ্বেয়াৰত ক্লিক কৰাৰ পিছত আপোনালোকে এই ইয়াত টু এলাৰ এইটোত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা পেজ খুলি আহিব। খুলি অহাৰ পিছত ইয়াত চাব পাৰে মই যোনটো ফটো আপোনাৰ শ্বেয়াৰ কৰিছোঁ সেই ফটোখন ইয়াত আহি গৈছে। এতিয়া মই এইটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া মই ফাৰ্ষ্ট আপোনাৰ কি যাম, এইটো আপোনাৰ অটো হয়। এইটো যোনটো চাই আছে এইটো আপোনাৰ অটো হয়। এই অটোত ক্লিক কৰিলোঁ। এতিয়া চাওক ফটোখন কেনেকুৱা দেখা গৈ আছে, পূৰা আন্ধাৰ দেখা গৈছে আৰু মুখখন পূৰা ক্লিয়াৰলি দেখা গৈ আছে। তো এতিয়া আমি ছেকেণ্ড এইটোত যাম। এই লাইট হয় এইটো, আপোনাৰ লাইটত ক্লিক কৰিম। লাইটত ক্লিক কৰাৰ পিছত আপোনালোকে এই ওপৰত চাই আছে, এই ওপৰত এইটোত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমি কি কৰিম, আপোনাৰ ব্ৰাইটনেছটো অলপ বঢ়াই দিম। তেতিয়া আপোনালোকে ফটোটো চাব পাৰিব কেনেকুৱা ক্লিয়াৰ দেখা যায়। ৰাখিলোঁ ইমানটোত আপোনাৰ বহুত ক্লিয়াৰ দেখা গৈ আছে, আপোনালোকে চাব পাৰি আছে। তো এতিয়া মই ডান মাৰিলোঁ। ডান মৰাৰ পিছত এতিয়া আপোনালোকে কি কৰিব, এই অপশ্যনটো চাই আছে, এইটো আপোনাৰ কালাৰ হয়। এই কালাৰত ক্লিক কৰিব। এই কালাৰ লিখা আহিছে, আপোনালোকে এই কালাৰত ক্লিক কৰিব। কালাৰত ক্লিক কৰাৰ পিছত আপোনালোকে এই দুটা বস্তু আপোনালোকে মনোযোগ দি পেলাই চাব। আপোনালোকে এইটোত ক্লিক কৰিব। এইটো আপোনাৰ মিক্স হয়, এইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া চাব বস্তুটো ফাৰ্ষ্ট আৰু ছেকেণ্ড। এই ফাৰ্ষ্ট আৰু ছেকেণ্ডত আপোনাৰ গোটেই ফটোখন আপোনাৰ এডিট হ'ব। তো বন্ধুসকল এতিয়া মই আপোনাক দেখুৱাইছোঁ। মই ছেকেণ্ডৰ পৰা মই ষ্টাৰ্ট কৰোঁ বেছিভাগ। মই ফাৰ্ষ্টত মানে পিছৰখিনি দিওঁ আৰু ফাৰ্ষ্টত মই ছেকেণ্ডখিনিয়ে দিওঁ। তো এতিয়া আপোনালোকে চাব পাৰে, এইটো মই এতিয়া অলপ বঢ়াই দিলোঁ। ইয়াক কালাৰ কেনেকুৱা হৈছে বা মুখখন কেনেকুৱা হৈছে চাব পাৰি আছে আপোনালোকে। তো মই এইটো দিলোঁ অলপ, এইটো অলপ দিয়াৰ পিছত এইটো আপোনাৰ অলপ কমাই দিলোঁ বা বঢ়াই দিলোঁ বাৰু কালাৰটো আপোনাৰ বেছি হৈ যায়। তো এইটো মই অলপ ইপিনে অলপ কমাই দিলোঁ, -3 ৰাখি দিলোঁ। আৰু এইটো মই চাওঁ এতিয়া কি হয়, এইটো আপোনাৰ বেছি ঠিক লগা নাই। এইটো আমি কি কৰিম, একেবাৰে +2 দি দিলোঁ, বাছ হৈ গ'ল। এতিয়া আমি ছেকেণ্ড অপশ্যনত যাম। ছেকেণ্ড অপশ্যন গৈ পেলাই এতিয়া চাওক, এইটো অলপ বঢ়াই দিছোঁ। এইটো চাইড আপোনাৰ ক্লিয়াৰটো বেছি অহা নাই, এতিয়া মই এইটো চাইডে অলপ বেছিকৈ দি দিছোঁ। তাৰপিছত আকৌ মাজৰটো মই অলপ বঢ়াই দিছোঁ। তাৰপিছত ফাৰ্ষ্টটো মই চাওঁ, ফাৰ্ষ্টতে এতিয়া পূৰা ক্লিয়াৰ আহি আছে। তো এতিয়া মই ডান মাৰিলোঁ। এতিয়া বন্ধুসকল এতিয়া মই আকৌ সেই অপশ্যনতে যাম। এই কালাৰটো চাই আছে, এই কালাৰটোত ক্লিক কৰিব আপোনালোকে। এই কালাৰটো চাই আছে, এই কালাৰটোত আপোনালোকে ক্লিক কৰিব। কালাৰটোত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো চাই আছে, এইটো আপোনালোকৰ মিক্স হয়। এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো এটা অপশ্যন আহি আছে, চাই আছে এই ওপৰত ডানৰ ওপৰত যে এইটো চাইডত যে আহি আছে এই চাৰিকোণীয়া, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াত গোটেই ফটো আপোনাৰ মানে কি বেকগ্ৰাউণ্ড যিমান যি আছে চব ইয়াত চেঞ্জ হৈ আহিব। তো এতিয়া মই আপোনালোকক ফাৰ্ষ্টত দেখুৱাই দি আছোঁ, চাই আছে ফটো কেনেকুৱা হৈ আছে। তো এইটো মই আপোনাৰ 0ত ৰাখিলোঁ। এইটো মই অলপ এনেকুৱা দি দিলোঁ, নাই এনেকুৱা আপোনাৰ ভাল নহয়। তো মই এইটোত আপোনাৰ 0 ৰাখিম। বা +1 ৰৈ গ'লে একো কথা নাই। এতিয়া মই এইটো অলপ কমাই দি চাওঁ, বঢ়াই দি চাওঁ, নাই নহয়, এইটো কালাৰটো ভাল হোৱা নাই। এইটো মই মাইনাছ কৰি দিলোঁ 1। তো এতিয়া মই ছেকেণ্ডত গৈছোঁ। ছেকেণ্ডত মই বাছ ইয়াত মুখৰ কালাৰটো অলপ চেঞ্জ হৈছে, ব্ৰাইটনেছটো অলপ দি দিওঁ। আপোনালোকে চাব পাৰিছে ইয়াত কালাৰ কেনেকুৱা হৈ আছে, চাই আছে কিমানটো কালাৰ হৈ আছে। আপোনালোকে এনেকুৱা ৰাখে বা এনেকুৱা কালাৰ চেঞ্জ কৰে, এনেকুৱা ৰাখে বা এনেকুৱা ৰাখে, আপোনালোকৰ নিজৰ কথা। মই এইটো আপোনাৰ কমাই দিম, এইকেইটা মই কমাই দিম, এইকেইটা মোৰ নালাগে, বাছ মোৰ ইমানটো নালাগে। আপোনালোকে চাব পাৰি আছে, এনেকৈ দিব বহি যাব, এনেকৈ দিব আকৌ ঠিক হৈ যাব।
বা এনেকুৱা দিব পৰা একো কথা নাই। এইটো মই আপোনাৰ মাইনাছ ৰাখি আছোঁ। মই আপোনাৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিম বাৰু। এইটো ছেকেণ্ড অপশ্যন। আৰু থাৰ্ড অপশ্যনটো আপোনালোকে চাই লওক। মোক আপোনাৰ মানে মুখখন মানে ফেচটো মানে কিমান বগা কৰিব বিচাৰে বা কেনেকুৱা মানে ৰাখিলে আপোনালোকৰ ভাল লাগে তেনেকুৱা দি ৰাখিব আপোনালোকে। মোৰতো ধৰি লওক না মোৰ ইমানটোৱে ভাল আৰু বেছি বগা হৈ গ'ল তাৰপিছত আকৌ আপোনালোকে ক'ব ইংলেণ্ডৰ মানুহ নেকি মই। তো এতিয়া মই ইমানটো মই ৰাখিলোঁ। ৰখাৰ পিছত বেকৰ বেকগ্ৰাউণ্ডটো চাই কিমান কালাৰিং হৈছে। এইটো মই ইমান নাৰাখোঁ বাৰু, ইমানটো ৰাখিলোঁ, অলপ আন্ধাৰতে ঠিক। এতিয়া মই আকৌ এইটোত গ'লোঁ, বেকগ্ৰাউণ্ডটো মই চেঞ্জ কৰিম তো যিহেতু। বাছ এনেকুৱা ৰাখিলোঁ। বাছ এতিয়া বন্ধুসকল এতিয়া হৈ গ'ল। আপোনালোকে চাব পাৰি আছে। মই আপোনালোকক দেখুৱাম আকৌ মোৰ ফটোখন যে কেনেকুৱা ফাৰ্ষ্টত কেনেকুৱা আছিল বা এতিয়া কেনেকুৱা হৈছে। তো এতিয়া আমি আকৌ এইটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া আকৌ ডান মাৰিলোঁ। ডান মাৰাৰ পিছত এতিয়া আমি কি কৰিম, আপোনালোকে এই ওপৰত শ্বেয়াৰ বাটনটো চাই আছে, এই শ্বেয়াৰ বাটনটো আপোনালোকে ক্লিক কৰিব। শ্বেয়াৰ বাটন আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাব পাৰি আছে দুটা অপশ্যন আছে। এটা আছে শ্বেয়াৰ টু আৰু এটা আছে আপোনাৰ ছেভ টু ডিভাইচ। ফাৰ্ষ্ট আৰু ছেকেণ্ড দুটা অপশ্যন আছে। এইটোত বাৰু আপোনালোকে যদি ইয়াৰ পৰা যদি আপোনালোকে বিনা ছেভত আৰু বেলেগ কিবা অপশ্যন নিব বিচাৰে, যে এক্সাম্পল হিচাপত ধৰক আপোনাৰ পিক আৰ্টছ বা স্নেপচাট যোনকেইটা মানে এপছত আপুনি ডাইৰেক্টলি মানে শ্বেয়াৰ কৰিব বিচাৰে, ইয়াৰ পৰা নি পেলাই ডাইৰেক্টলি আপুনি এডিট কৰিব, বেকগ্ৰাউণ্ড চেঞ্জ কৰিব বা কি কৰে সেইটো আপোনালোকে ইয়াত কৰিব পাৰিব। তে মই এতিয়া ফটোখন ডাইৰেক্টলি মই ছেভ কৰি দিম। তে মই এইটো ছেভ টু ডিভাইচত ক্লিক কৰিম। তো বন্ধুসকল এতিয়া মোৰ এইটো চাব পাৰে, মোৰ ফটোখন আপোনাৰ এক্সপৰ্ট হৈ গ'ল, মানে ছেভ হৈ গ'ল। তো বন্ধুসকল এতিয়া মই আপোনালোকক ফটো দেখুৱাইছোঁ। মোৰ এইখন হৈছে আপোনাৰ ফাৰ্ষ্ট ফটোখন। আপোনালোকে চাব পাৰিছে কিমান ক'লা আছিলোঁ, এতিয়া মই ক'লাৰ পৰা কিমানটো বগা হৈছোঁ এতিয়া আপোনালোকে নিশ্চয় চাব পাৰিব। এইটো মই আপোনাৰ এইমাত্ৰ এডিট কৰা ফটোখন। এই আপোনালোকে চাব পাৰে কিমান ক্লিয়াৰ হৈছে, বেকগ্ৰাউণ্ডটো কিমান মজা হৈছে। আপোনালোকে আৰু বহুতো কিবা মানে আপোনাৰ ইফেক্ট লগাব পাৰে, একো কথা নাই। সেয়া যদি আপোনালোকৰ লাগে তেতিয়াহ'লে মোক আপোনালোকে কমেণ্ট কৰি পেলাই জনাব। যদি লাগে তে মই ছেকেণ্ড ভিডিঅ' বনাম বাৰু আপোনালোকৰ বাবে। আৰু বন্ধুসকল আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বাবে সদায় এনেকুৱা ভাল ভিডিঅ' আপোনালোকে পাই থাকিব বা মই লৈ আহিম। তো আশা কৰোঁ বন্ধুসকল আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। তো ধন্যবাদ।